ওয়েলকাম টু মাই ইউটিউব চেনেল মেইন মজ ব্লগ। তো আজি স্বাধীনতা দিৱস হয়, তো সিও পতাকা লগাই দিছে চাইকেল আৰু মই লগাই দিছোঁ। তো এতিয়া আমি পতাকা উত্তোলন কৰিবলৈ যাই আছোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি পতাকা উত্তোলন কৰিছোঁ বুলি আমি অলপ চাইকেলিং কৰিম, কিমান যাব পাৰোঁ আৰু আমিও ক'ব নোৱাৰোঁ এতিয়া। তো বলক আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক, সকলো গম পাব। আৰু এতিয়া আমি পতাকা উত্তোলন কৰিবলৈ যাই আছোঁ। এতিয়া আমাৰ লগত ইও আহি গ'ল। তো বলক এতিয়া আমাৰ ভিডিঅ'টো চাই থাকক, আপোনালোকে সকলোবোৰ দেখা পাব। বলক এয়া পতাকা উত্তোলন কৰিবলৈ যাই আছোঁ এতিয়া আমি। বলক আৰু এনেকৈ আহি আমি এতিয়া পালোঁ স্কুল। তো তাতে পতাকা উত্তোলন কৰিব এতিয়া। তো বলক আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি পতাকা উত্তোলন কৰি পেলাই এতিয়া আমি চাইকেলিং কৰি আছোঁ আৰু আমি মঙলদৈ যাম বুলি ভাবিছোঁ। তো বলক চাওঁ, আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো। আমি এতিয়া মাহৰিৰ পৰা আহি পালোঁ আৰু এতিয়া আমি যাই আছোঁ।
আৰু আপোনালোকে পাথৰ ঘাটৰ ৰণৰ কথা নিশ্চয় শুনিছে ইয়াতে পাথৰ ঘাটৰ ৰণ হৈছে চাই লওক আপোনালোকে ইয়াতে হৈছিল আৰু তো এতিয়া আৰু নতুনকৈ সেইফালে কিবা বনাই আছে চাই লওক আপোনালোকে এয়া এইফালে চাই থাকক আপোনালোকে আৰু এইটো হৈছে আমাৰ গেছৰ ইণ্ডাষ্ট্ৰি তো আপোনালোকে চাই ল'ব পাৰে এইটো আৰু এইকেইজন লোককেইজন সেইজন এজন আৰু এতিয়া আমি পতাকা লৈ পেলাই মংগললৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ বলক আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক এতিয়া আমি ফাইনেলি চাইকেলিং কৰি আহি পেলাই এতিয়া মংগলদৈ পালোঁ আৰু এয়া এতিয়া আমি বাজাৰ ইণ্ডিয়া পাইছোঁ সেয়া চাই ল'ব পাৰে তো এতিয়া বলকচোন আপোনালোকক আমাৰ বাজাৰ ইণ্ডিয়াখন আপোনালোকক আমি ভিতৰ চৰা দেখুৱাই দিম বলক চাই থাকক আপোনালোকে মাত্ৰ এতিয়া আমি এয়া বাজাৰ ইণ্ডিয়াৰ ভিতৰত আছোঁ আপোনালোকে চাই লওক ওপৰত আচলতে গান বাজি আছে সেইটো কাৰণে অলপ চাউণ্ডটো বেয়া হ'ব পাৰে সেয়া তো আপোনালোকে চাই ল'ব পাৰে এইখনে আৰু বাজাৰ ইণ্ডিয়া আৰু ওপৰত কি আছে আমি বলকচোন এতিয়া ওপৰলৈকে যাওঁ ৰ'ব মোৰ লোকজনৰ বোলে এটা স্পৰ্টিং ভাল লাগিছে চাওঁ ৰ'বচোন কোনটো স্পৰ্টিং ইয়ে বঢ়িয়া লাগিছে আচলতে তো বলকচোন এতিয়া আমি ওপৰলৈকে যাওঁ তো আৰু এজনৰ ভাল লাগিছে বোলে এইটো তো লৈ ল'ব পাৰে ভাল লাগিছে কিন্তু তো বলকচোন এবাৰ আমি ওপৰলৈকে যাওঁ তো এয়া আমি এতিয়া ওপৰলৈকে যাই আছোঁ ওপৰখিনি তো আপোনালোকে চাই লওক এইবোৰ বৰ্তন ফ্লাক্স তো এইখনে আৰু আপোনালোকে আহিব ভাল লাগে আহি এতিয়া আমি মংগলদৈৰ পৰা এতিয়া আমি জেঠীহঁতৰ ঘৰলৈ আহিলোঁ আৰু এইজনী মোৰ ভাগিন এইজনী তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো আৰু এতিয়া আমি জেঠীহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আকৌ আমি ঘৰলৈকে যাওঁ এইটো আমাৰ জেঠী আৰু এইটো সৰু মিনাবা এইটো মোৰ ভাগিনজনী আৰু এইটো ডাঙৰ মিনাবা তো এইটো মোৰ লগটো এটা আহিলে লগ হ'ব আৰু তো আজি ভিডিঅ'টো চাই থাকক আপোনালোকে তো লগত অহা কেইজন এইকেইজন তো এতিয়া আকৌ আমি এতিয়া আমি আহি পালোঁ তো এতিয়া মই কাপোৰ চাপোৰ সলাই ল'লোঁ আহি পাওঁতে ঠিক 5টামান বাজি গ'ল তো আজি ভিডিঅ'টো ইমানতে